বৈৰাগ্য মানে কি? বৈৰাগ্য এক নকাৰাত্মক বা নেতিবাচক শব্দ মাথোন নহয়। বৈৰাগ্য মানে এনেকুৱা নহয় যে এতিয়া আৰু মোৰ একোৱেই ভাল নালাগে বা একোটি ৰাপ নাই, এতিয়া মনটো উদাস উদাস লাগে। এয়া বৈৰাগ্য নহয়, এয়া ঘোৰ নিৰাশা। বৈৰাগ্য মানে কোনো নিম্ন পৰ্যায়ৰ বস্তু, চিন্তা চৰ্চা, বিষয় আৰু অজ্ঞানমূলক বা মূৰ্খতাপূৰ্ণ কোনো কৰ্ম আদিৰ প্ৰতি আকৰ্ষণ কমি অহাটোকহে বুজায়। অস্থিৰ পৰিৱেশ, হুলস্থুলীয়া পৰিৱেশ বা অৱস্থা আমি কোনেও ভাল নাপাওঁ। মানে আমি এক শান্তময় সুস্থিৰ পৰিৱেশেই ভাল পাওঁ। মুক্ত মনেৰে গভীৰভাৱে লক্ষ্য কৰিলে পোৱা যায় যে সদায় মানুহৰ মনটোৱে এক সুস্থ শান্তিময় অৱস্থাৰে অনুগমন কৰে বা এক শান্তিময় অৱস্থাকেই অনবৰতে বিচাৰি বা অনুসন্ধান কৰি থাকে। শান্তিৰ এই অনুসন্ধানেই সনাতন আৰু এই অনুসন্ধানক শান্তিৰ দিশলৈ আগুৱাই নিয়াটোৱেই সনাতন ধৰ্ম। অৰ্থাৎ শাশ্বত সত্যই হৈছে সনাতন আৰু ইয়াৰ অনুসন্ধানেই হৈছে সনাতন ধৰ্ম।